কেতিয়াবা এনে কৰে যে যিজন কিবা নেক কৰ্মত দৃঢ় হৈ থাকে তেওঁক সেই কামক শুদ্ধ জ্ঞান কৰাই তাতকৈ অধিক কৰাবৰ ৱাছৱাছা দি শৰীয়তৰ সীমা অতিক্ৰম কৰাই দিয়ে। যেনে কোনোবা দৃঢ় সাধু নামাজিক ভালকৈ অজু গোচল কৰিবৰ ৱাছৱাছা দি এনে পৰ্যায়লৈ লৈ যায় যে তেওঁ যিমানেই অংগবোৰ নুধুৱক কিয় মনত যেন তৃপ্তিকে লভিব নোৱাৰি বাৰে বাৰে তাকেই কৰি থাকে আৰু ইছৰাফ কৰিবলৈ ধৰে। কেতিয়াবা কাৰোবাক নিজৰ জ্ঞান আৰু যুক্তি আদিত এনেদৰে গৰ্বিত কৰি তোলে যে সি তাৰ যুক্তিবাদৰ আগত কুৰাণ হাদিছৰ হুকুমকো লংঘন কৰিবলৈ প্ৰস্তুত হয়। কেতিয়াবা কোনোবা ইবাদতকাৰী ৱাছৱাছা দি অধিক ইবাদত কৰিবলৈ কৈ মছজিদ খানকাহ আদিত আবদ্ধ কৰি ৰাখি দিয়ে। উদ্দেশ্য হ'ল যাতে এইবোৰৰ পৰা ওলাই গৈ তাৰ প্ৰচাৰ কাৰ্যত বাধা দিব নোৱাৰে, মানুহক নেক কামৰ আদেশ আৰু গুনাহৰ কামৰ পৰা নিষেধ কৰিবগৈ নোৱাৰে। কেতিয়াবা নামাজত আহি ৱাছৱাছা দি কিমান পঢ়া হ'ল কিমান থাকিল আদি পাহৰাই দিয়ে। কেতিয়াবা পেচাবৰ সন্দেহ জন্মাই নামাজত বাধা দিয়াৰ চেষ্টা কৰে। হাদিছৰ দ্বাৰা প্ৰমাণিত যে ভূপৃষ্ঠৰ সকলোতে নামাজ পঢ়িব পৰা যায়। নাপাকি দেখা নগ'লে বা প্ৰমাণ পোৱা নগ'লে সকলো ঠায়ে পাক ভাবি নামাজ পঢ়িব পৰা যায়। কিন্তু চৈতানে কট্টৰ নামাজিকো অনেক সময়ত মনত নানান সন্দেহ আৰু ভাৱ জগাই তেনেবোৰ ঠাইত নামাজ পঢ়িবলৈ নিদি কাজা কৰাই দিয়ে। আকৌ পাবন্দী সহকাৰে নামাজ পঢ়া মানুহকো কেতিয়াবা তেনেকৈ অৰ্থাৎ কাজা হৈ যোৱা নামাজ পাহৰাই দিয়ে। কেতিয়াবা মানুহক কিছুমান হিলা আৰু কৌশল যুগুতাই দি হাৰামক হালাল আৰু হালালক হাৰাম হিচাপে ব্যৱহাৰ কৰোৱাৰ ফন্দি কৰে। কেতিয়াবা কাৰোবাক আন কাৰোবাৰ অস্থায়ী প্ৰেমৰ উচতনি দি তাত আবদ্ধ কৰি চিৰস্থায়ী সুদাৰ প্ৰেমৰ পৰা আঁতৰ কৰি আনে। মুঠতে চৈতানে মানুহক বিভিন্ন পন্থা অৱলম্বন কৰি সুদা তালাৰ সঠিক হুকুম আহকাম পালনত ব্যাঘাত জন্মাবলৈ অহৰহ চেষ্টা কৰিয়েই থাকে। সি সুদাৰ লগত কৰা প্ৰতিজ্ঞা পূৰণত অটল অবিচল। কিন্তু ভোলানাথ কেৱল মানৱ সন্তান, নিশ্চয় তুমি আমাৰ প্ৰতিপালক, আমি তোমাৰ নিৰ্দেশাৱলীৰ বিপৰীতে কেতিয়াও নেযাওঁ, সকলোবোৰ মানি চলিম বুলি সুদাৰ লগত কৰি অহা প্ৰতিজ্ঞা মনত নাই। পাহৰিলে সুদাপাকে সতৰ্ক কৰি নিশ্চয় চৈতান তহঁতৰ পৰম শত্ৰু, তহঁতেও তাক শত্ৰু বুলি ভাবিবা হওক বুলি কৈ দিয়া সতৰ্ক বাণীও মনত নাই পাহৰণ কৰি। সেই চিৰশত্ৰু আজি মানৱ সন্তানৰ যেন হৈ পৰিছে পৰম মিত্ৰ। তাৰ চলনা প্ৰবঞ্চনা তাৰ সমূহ নীতি নিয়ম হৈ পৰিছে প্ৰাণাধিক আপোন। সিয়ে তাৰ সেই চলনা আৰু প্ৰতাৰণাৰ দ্বাৰা মানৱ জাতিক পৰম কৰোণাময় কামৰ পৰা বহু নিলগলৈ লৈ গৈ আছে, সেই কথা উপলব্ধিয়েই হোৱা নাই। মানুহৰ জীৱনকালত তাৰ এই চেষ্টা অহৰহ চলি থাকে। যিসকলক তাৰ অনুসৰণকাৰী বনাই ল'ব পাৰে সেই সকললৈ অধিক চেষ্টাৰ প্ৰয়োজন নেথাকে। মাত্ৰ ইমানেই থাকে যাতে সেই অনুসৰণ বৰ্জন কৰি পুনৰ ঘূৰি আহিবলৈ সক্ষম নহয়। কিন্তু যিসকল তাৰ পথৰ পথিক নহয় সেইসকলৰ কাৰণে আপ্ৰাণ চেষ্টা অব্যাহত ৰাখে। জীৱনকালত নোৱাৰিলে বান্দাই এই ধৰাৰ পৰা চিৰবিদায় হ'বৰ সময়তো সি তেওঁৰ ওচৰত সদল বলে অৱক্ৰে প্ৰাণ তাকি চেষ্টা কৰে আৰু সকলো ধৰণৰ কৌশল সৰ্বপ্ৰকাৰৰ অস্ত্ৰ প্ৰয়োগ কৰি চেষ্টা কৰে যাতে বান্দাই সুদা পাকৰ সুদাই আৰু হজৰত নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নবুৱতীৰ ওপৰত বিশ্বাস হেৰুৱাই ইমানৰ সম্পদকণ ইয়াতে কৈ কাফিৰ আৰু বেঈমান হৈ বিদায় হয়। শেষ বিদায়ৰ এই মুহূৰ্তৰ বৰ সংকটপূৰ্ণ সময়। ইয়াৰ বাবে সৰ্বদা সতৰ্ক থকা দৰকাৰ। এই মুহূৰ্তত সহায়ৰ কাৰণে খুদা পাকৰ ওচৰত আশ্ৰয় ভিক্ষা খুজিব লাগে। হে আমাৰ প্ৰতিপালক, ঘূৰাই নিদিবা আমাৰ অন্তৰ। যেতিয়া আমাক হিদায়ত কৰিলা তুমি আৰু দান কৰা আমাক তোমাৰ পৰা ৰহমত, তুমি এই সকলোবোৰ দান কৰোঁতা। অৰ্থাৎ হে খুদা, তুমি যেতিয়া আমাক সুপথৰ পথিক বনাই মুছলমান কৰি ল'লা, তোমাৰ নবীৰ কলিমা পঢ়ি যেতিয়া আমি মুছলমান হৈ গ'লোঁ, এতিয়া আৰু তুমি আমাৰ অন্তৰক পুনৰ বেদিন ফালে ধাবিত নকৰিবা। আমাৰ ইমান নষ্ট হ'বলৈ নিদিবা, আমাক হেফাজত কৰা। নিজ দয়াৰ গুণে তুমি অসীম দয়াৰ অধিকাৰী।